নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি যাব ওলাইছোঁ কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰ এতিয়া দুৰ্গা পূজাৰ আগত কিদৰে সজাইছে, কেনেকৈ সজাইছে আৰু তাত কি হৈ আছে তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পালোহি কামাখ্যা মাৰ মন্দিৰ। এতিয়া ভিতৰলৈ সোমাই গৈ থাকোঁ ব'লক। জয় মা কামাখ্যা। ইমান ধুনীয়াকৈ ফুলে গেটখন সজাইছে। ভিতৰত আৰু কি আছে বলক চাওঁ। কামাখ্যা মা মন্দিৰৰ পৰা ওলালোঁ। ব'লক এতিয়া আমি যাওঁ মূৰ্তি য'ত বনাই, দুৰ্গা পূজাৰ মূৰ্তি য'ত বনাই আছে, মূৰ্তি বনোৱা জেগাবোৰ অলপ চাওঁ, কেনেকৈ মূৰ্তি বনায় আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক গৈ থাকোঁ। আমি এতিয়া আহি পালোঁ পাণ্ডুত থকা য'ত মূৰ্তি বনায় তাত। এতিয়া তেওঁলোকে একদম ব্যস্ত হৈ আছে। সোনকালে মূৰ্তিবোৰ ৰং পেইণ্ট কৰি আজৰি কৰিব লাগে, পূজা পালেহিয়ে।